তো কিন্তু মেইন আমাৰ প্ৰধান সমস্যাটো হ'ল ৰাস্তাৰ সমস্যা। আমিতো চৰকাৰৰ পৰা কোনো চাকৰি বাকৰি বা ব্যক্তিগত লাভৰ কাৰণে আমি একো বিচৰা নাই। আমি অকল বিচাৰিছোঁ কি আমাৰ ৰাস্তা পদূলিখিনি ভালকৈ বনাই দিয়ক, কিয়নো আমাৰ ইমানেই অসুবিধা হৈছে ৰাস্তা পদূলিৰ কাৰণে। আৰু আজি বিগত স্বাধীনতাৰ আজি ৭৫ বছৰ পাৰ হৈ গ'ল, এখন গাঁৱৰ ৰাস্তা আজিলৈকে কোনো MLA মিনিষ্টাৰ কাৰো চকুত নপৰিলে, আৰু বিশেষকৈ পঞ্চায়তৰ প্ৰতিনিধিখিনিয়ে একেবাৰে গুৰুত্ব নিদিলে। তো আমি ইতিমধ্যে কেইবা দশক ধৰি আমি আন্দোলন কৰি আছোঁ, জনাই আছোঁ, আপত্তি কৰি আছোঁ, কিন্তু আমাৰ কোনো কথাতে কাণ সাৰ নাই দিয়া। তো সেই গতিকে আমাৰ সাধাৰণ ৰাইজ, সহজ সৰল ৰাইজ আজি উত্তেজিত হৈ এইটো পৰ্যায়ত আমি আহিবলগীয়া হৈছোঁ। তাৰ কাৰণে এতিয়া আমি ভাবিছোঁ এইটো পৰ্যায়তকৈ আৰু বিগত পৰ্যায়ত ইয়াতকৈ ভয়ংকৰ পদক্ষেপ আমি হাতত ল'ম যদি আমাৰ কথা চৰকাৰে বা আমাৰ প্ৰতিনিধিখিনিয়ে যদি নুশুনে। এতিয়া কথা হ'ল চাওক, আমি তেওঁ বিগত 15 বছৰ ধৰি আমাৰ ইয়াত জিকি আছে। তেওঁ যোনে নেকি 95% ভোট পাই কেনে ইয়াৰ পৰা জয়লাভ কৰে, তেওঁ কিন্তু এখন গাঁও চিনি নাপায়, এখন গাঁৱত ভৰি নিদিয়ে, আজিলৈকে দেখি নাপালোঁ তেওঁক এখন গাঁৱত। তো সেইকাৰণে তেওঁক আমি ধিক্কাৰ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তো তেওঁ অলপো হৃষ্টজ্ঞান যদি আছে, 2 দিনৰ ভিতৰত আহি আমাৰ ৰাইজৰ লগত বহক, আমাৰ সমস্যাখিনি বুজ লওক, আৰু নহ'লে আমি ইয়াৰ পিছত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিম, আৰু লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰস্থ হ'ম। আৰু দ্বিতীয়তে আমাৰ একেবাৰে কৰ্মদক্ষতাহীন পঞ্চায়ত প্ৰতিনিধি বনাইছে, যিবোৰ অকল দুৰ্নীতিহে কৰিব জানে। এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰক। যোৱা কেইবা দশক ধৰি একেটা ঘৰৰ পৰাই দাদা, নাতি, পুতি, বোৱাৰী, জীয়ৰী, ক্ৰমান্বয়ে প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, কাউন্সিলাৰ আদি একেটা ঘৰতে হয়। আৰু কি উপযুক্ত ব্যক্তি আৰু নাই নেকি, উপযুক্ত কেণ্ডিডেট আৰু নাই নেকি? তো এইবোৰ বন্ধ কৰিব লাগে। আৰু 2 নম্বৰ কথা হ'ল ঘনীয়েকক প্ৰেছিডেণ্ট বনাই দি কেনে নিজে ক্ষমতা দখল কৰে। তো এইবোৰ নচলিব। সমস্যাটো যাতায়াত সমস্যা 1 নম্বৰ। আমাৰ ৰাস্তা পদূলি একেবাৰে নাই, এইটো দেখিছে, আমি ৰাস্তাত থিয় হৈ আছোঁ। অসমৰ ৰাইজে চালে লাজ পাব। আৰু এইটো ৰাস্তা যদি আমাৰ টক শ্ব'ত যদি বহি যায়, তো এইটো ৰাস্তা লৈ কেনে কিমান লাজ পাব আমাৰ চৰকাৰে। ওপৰৰ চৰকাৰৰ ফালৰ পৰাতো দিয়াততো একো কমি থোৱা নাই, কোনো আঁচনি নিদিওঁ বুলিতো কোৱা নাই। আমাৰ হিমন্ত বিশ্ব চৰকাৰে, আমাৰ মামা চৰকাৰেতো কোনো আঁচনি, আমাৰ 6 সমষ্টিত আমাৰ নিজৰ MLA নাই বুলি, দলীয় MLA নাই বুলিতো কোনো আঁচনি দিয়া বন্ধ কৰা নাই। কিন্তু ইয়াত আমাৰ ৱাৰ্ড মেম্বাৰজন অকল AGP, মিত্ৰজোঁটৰ AGP হোৱাৰ কাৰণে তেওঁক কোনো কথাতে পাত্তা নিদিয়ে, গুৰুত্ব নিদিয়ে, তেওঁ লগতে নলয়। তো এইবোৰ হিংসা ভাৱ আমাৰ লগত নচলিব, এইবোৰ এৰিব লাগে। তো এইকাৰণে আমি এইটোৱে কামনা কৰিছোঁ, আমাৰ অতি সোনকালে আমাৰ ৰাস্তাটো দিয়ক। আৰু ইমানে, আৰু যিবোৰ চৰকাৰী আঁচনিবোৰ আছে, আঁচনিৰ হিতাধিকাৰী মূল উদ্দেশ্য হৈছে এইখন অঞ্চল একেবাৰে আৰু বাৰিষাৰ 9 মাহলৈকে বাৰিষাই থাকে, মানুহখিনি যাতায়াতৰ অসুবিধা, যাতায়াত কৰিব নোৱাৰে, ল'ৰা ছোৱালীয়ে স্কুলত যাব নোৱাৰে, মানুহ এটা ঘৰ বনোৱাৰ কাৰণে ইটা, বালু, চিমেণ্ট একো আনিব নোৱাৰে, এবং খোজকাঢ়িবও নোৱাৰে। এই গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে কেৱল ওখ ৰাস্তাত কাম ধৰি চৰকাৰী টকা লুণ্ঠন কৰি খোৱাৰ বাহিৰে একো কাম কৰা নাই। আৰু 2টামান স্কিম সিহঁতে কাম নকৰাকৈ সম্পূৰ্ণ পইচা উঠাই খাইছে, আত্মসাৎ কৰিছে। এই বিষয়ে জচমিলি আৰক্ষী চকীত গোচৰ দাখিল কৰিছোঁ যদিও এই জচমিলি চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই এই পঞ্চায়ত প্ৰতিনিধিখিনিক এৰেষ্ট কৰা নাই। MLজন হ'ল ব্লকৰ চিয়াম ভিজিলেন্সৰ প্ৰেছিডেণ্ট। তেওঁ কোনোদিনে গৰাইমাৰী ব্লক ডেভেলপমেণ্ট অফিচতে নাহে আৰু গুৰুত্ব নিদিয়ে। মূল দুৰ্নীতিৰ নায়কেই হ'ল ৰিকিবউদ্দিন। তেখেতৰ প্ৰতিনিধিৰ লগত কোনো কৰ্পৰেশ্যন নাই, ৰাইজৰ লগত নাই, ক'ত কি চলি আছে তেওঁ কেৱল কমিশ্যন পালেই চলি যায়। সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। সদ্যহতে মই আজি নিউজ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ, 2টা কামৰ সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে। কনষ্ট্ৰাকশ্যন অফ ফিচাৰী টেংক এট হাতীচোলা গান আণ্ডাৰ মনবৰী আত্মসহায়ক গোট। এই গোটৰ নামত 7,90,000 টকা আবণ্টিত আহিছিল MGNREGAৰ অধীনত, কিন্তু হাতীখোলা গাঁৱত কোনো ধৰণৰ ফিচাৰী কাটা নাই, নকটাকৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে। আৰু এটা হ'ল ৰিজিং অফ লেণ্ড ডেভেলপমেণ্ট ৱাল বাউণ্ডাৰী এট মধ্য হাতীচোলা গান LP স্কুল, তাতে 6,60,000 টকা আহিছিল, কাম নকৰাকৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে।